হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ নিশ্চয় ভাল। আৰু এতিয়া মই আছোঁ বৰ্তমান ডিউটিত। এয়া আমাৰ ডিউটি প্লেচটো চাই লওক। আৰু ইয়াতে গাইজ বহুত মহ উৎপাতত তাৰমানে থাকিব নোৱাৰি। এইখন হৈছে আমাৰ গেটখন, মেইন গেটখন। আৰু এয়া মই বহি আছোঁ, দেখিছেনে গাইজ? মহ ভৰিত পূৰা ভৰি পাতিব নোৱাৰি। আৰু এতিয়া 7:30 বাজিলে। এতিয়া ৰুমত চাহ খাবলৈ যাওঁ। মানে গধূলি সময়ত আধা ঘণ্টা চাহ খোৱাৰ নামত ফ্ৰী দিয়ে। এতিয়া চেৰিৰে যাওঁ খোজকাঢ়ি পেলাই ৰুমত। সেইখিনি সময়ত তাৰমানে 7:30 পৰা 8টালৈকে আধা ঘণ্টা সময় ফ্ৰী দিয়ে। চাহ পানী খোৱা, যি কৰা সেইখিনি আধা ঘণ্টা সময়। এতিয়া আৰু এয়া চাওক, তাই মোক CCTVত চাই আছে মই কি কৰি আছোঁ, কি কৰি নাই। মোৰ দেৰি হোৱা দেখা পাই তাই প্লাষ্টিকত মালপোৱা বান্ধি আৰু গাখীৰ কাপত লৈ যাব ওলাইছিলে। তেনেকৈ মই আহি গ'লোঁ। তাই ক'লে যে মই লৈ যাম বুলি ভাবিছিলোঁ, তাত মই আহিয়ে গ'লোঁ। আৰু এতিয়া চাহ পানী খালোঁ। 8টা বাজিল, যিহেতু আধা ঘণ্টা সময় দিয়ে। আৰু তাই ক'লে যে মই ৰুমত অকলে কি কৰি থাকিম, তো মোকো লৈ যোৱা। আৰু সেয়ে ময়ো লৈ আহিলোঁ তাইক। তলতে বহি থাকিব, কিনো কৰিব ৰুমত অকলে। আৰু এয়া আহি পালোঁ ডিউটি। যিহেতু আমাৰ ৰুম ইয়াতেই, আমি ওপৰত থাকোঁ। আগতে বেছি সময় নালাগে। আৰু আজিৰ মিনি ব্লগটো ইমানখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা থাকিল। বাই বাই।